সুৰুজমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটোত এটা ইণ্টাৰেষ্টিং ঘটনা হ'বলৈ গৈ আছে কিয়নো সোণক এটেক কৰিব শেখৰৰ বাইকে সোণক ভাল পাইছিল আৰু তাকে লৈ শেখৰে পুৱতিক ভাল পোৱাৰ নাটক কৰিছিল আৰু আজিৰ খণ্ডটো চাবলৈ খুব ইণ্টাৰেষ্টিং হ'ব কিয়নো সোণৰ হাতত এখন থাকিব চোকা অস্ত্ৰ চুৰি আৰু সেই অস্ত্ৰখনেৰে শেখৰক মাৰিবলৈ চেষ্টা কৰিব আৰু তাৰ পাছত সোণক এটেক কৰিব শেখৰে আৰু পুৱতিৰ লগত যি শেখৰে কৰিলে তাকে লৈ সোণৰ খুব খং উঠিব আৰু সেইবাবে শেখৰক মাৰিবলৈ শেখৰৰ ঘৰত যাব আৰু তাকে লৈ এটেক কৰাৰ পিছত শেখৰে পুলিচক খবৰ দিব বুলি ক'ব আজিৰ খণ্ডটো চাবলৈ খুব ইণ্টাৰেষ্টিং হ'ব কিয়নো শেখৰ আৰু সোণৰ মাজত হ'ব কাজিয়া আৰু আনহাতে এই কথাটো গম পাব সোণহঁতৰ ঘৰত শেৱালি গম পাব পুৱতি গম পাব আৰু পৰিও গম পাব আৰু ত্ৰিদীপক ক'ব পৰিয়ে যে সোণক এটেক কৰিব শেখৰে আজিৰ খণ্ডটো চাবলৈ খুব ইণ্টাৰেষ্টিং হ'ব আপোনালোকে ৱেইট কৰি আছেনে বাৰু আৰু পুৱতিৰ যিটো কেছ সেইটো খুব গুৰুত্বপূৰ্ণ কিয়নো বৰ্তমান সমাজত তেনেকুৱা ঘটনা আমি প্ৰায়ে শুনি থাকোঁ যে প্ৰেমক লৈ নাটক কৰা তাৰ ফলত ককায়েকে যদি কাৰোবাক যদি দম দিবলৈ যায় তেতিয়াহ'লে তাকেই আকৌ এটেক কৰা তেনেকুৱা ধৰণৰ ঘটনা আমি প্ৰায় দেখিয়ে থাকোঁ আৰু চিৰিয়েলৰ জৰিয়তে সেইবিলাকে আমাক দেখাবলৈ চেষ্টা কৰিছে আপোনালোকে কি ভাবে শেখৰ পুৱতি মুন সোণ আৰু শেৱালি আৰু পৰি এই গোটেইকেইটা কেৰেক্টাৰক আপোনালোকে কেনেকৈ চায় তলত কমেণ্ট কৰি জনাবচোন